Hey guys, welcome back to my channel. আপোনালোক কেনে আছে? আশা কৰিছো আপোনালোক সকলো ভালে আছে। আপোনালোকৰ কাৰণে লৈ আহিছো মই আজি এটা নতুন ভিডিও। আপোনালোক যদি মোৰ চেনেলটোত নতুন হয় তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব। এতিয়া আমাৰ ভিডিওটো ষ্টাৰ্ট কৰো। So guys, আজি মই বনাম ইলিশ মাছৰ তৰকাৰী। চাও মই ইলিশ মাছ লৈছো ইয়াত এনেকে 6-7 মই ইলিশ মাছ লৈছো আৰু ইয়াত মই মাছৰ লৈছো আৰু এইফালে মই লৈছো বেঙেনা। এসক বেঙেনা মই এনেকে কাটি লৈছো, গোটা গোটা ধুই কাটি লৈছো। ইয়াত মই আলু লৈছো 3-4টা আৰু বেঙেনা লৈছো মই 4টা মান। আজি আমি বনাম ইলিশ মাছ আৰু বেঙেনাৰ তৰকাৰী। আৰু ইয়াত মই কি মছলা ব্যৱহাৰ কৰিম এয়া চাওক। ইয়াত মই লৈছো এটা পিয়াজ লৈছো এনেকে 8-9টা মান, কেঁচা জলকীয়া লৈছো আৰু 2টা নহৰু লৈছো আৰু লৈছো এবাটি বগা সৰিয়হ লৈছো এয়া। এতিয়া আমাৰ এই মছলাখিনি মই যিখিনি লৈছো এইখিনি মই এতিয়া মিক্সিৰ এটা জাৰত দি ভালকে পেষ্ট কৰি লম। পিয়াজটো মই পেষ্ট কৰি লম। মাছত পিয়াজ পিচি দিলে খুবেই টেষ্ট হয়। চাওক মই বেঙেনাখিনি কাটি আলু কাটি মই ধুই ঠাই অকমান সময় নিমখেৰে তিয়াই থৈ দিছিলো। এতিয়া মই এইখিনিৰ পেষ্ট বনাই আপোনালোকক দেখুৱাই আছো। আপোনালোকে মোৰ ভিডিওটো শেষলৈকে চাই থাকিব। এইফালে চাওক মই মছলাখিনি এনেকৈ পেষ্ট কৰি লৈছো, এটা বাটিত উলিয়াই লৈছো পেষ্ট কৰি। আৰু এইফালে মই লৈছো পিঁয়াজ, আৰু এটা পিঁয়াজ মই কাটি লৈছো আৰু তাৰে 2টা কেঁচা জলকীয়া মই থৈছিলো এখন কেৰাহীত বহাই দিছো গেছত। এতিয়া কেৰাহীখন গৰম হলে আমি ইয়াত দি দিম পৰিমাণ অনুসৰি তেল। আমি প্ৰথমতে আমাৰ মাছখিনি মছলাত ভাজি উলিয়াই লম, তাৰ পিছতহে আমি বেঙেনাৰ তৰকাৰীখন বনাম। আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকিব। কেৰাহী গৰম হৈ গৈছিলে, মই ইয়াত তেল দি দিছো পৰিমাণ অনুসৰি 2 চামুচ তেলৰ ব্যৱহাৰ কৰিছো মই। আপোনালোকে নিজৰ পৰিমাণ অনুসৰি তেলৰ ব্যৱহাৰ কৰিব। এতিয়া আমাৰ তেলখিনি গৰম হৈ গলে ইয়াত আমি দি দিম আমাৰ কটা পিঁয়াজ আৰু জলকীয়াখিনি। আমাৰ তেল এতিয়া গৰম হৈ গৈছে। এতিয়া আমি ইয়াত কটা পিঁয়াজখিনি দি দিছো। লগতে জলকীয়া কেইটাও দি দিছো আমি। এতিয়া এইখিনি অকমান সময় ভাজি থাকিম। পিঁয়াজখিনি ৰঙচুৱা হৈ আহিছে। এতিয়া আমি ইয়াত দি দিম আমাৰ যিখিনি মছলাৰ পেষ্ট আছিলে তাৰে মই 2 চামুচ ব্যৱহাৰ কৰিছো, বাকীখিনি পিছত দিম। যিহেতু প্ৰথমতে মই মাছৰ ৰসখিনি মছলাত ভাজি উলিয়াই ল'ম, তাৰ পিছতহে বেঙেনাৰ তৰকাৰী বনাম। সেইকাৰণে বেঙেনাৰ তৰকাৰী এইখিনি অকণমান বেলেগে থৈ দিছো। ইয়াত মই ব্যৱহাৰ কৰিছো 2 চামুচ নিমখ, 1 চামুচ হালধি গুড়ি আৰু অকণমান দিছো। আৰু ইয়াত ব্যৱহাৰ কৰিম জিৰা গুড়ি 2 চামুচ আৰু কালাৰৰ কাৰণে দি দিম ইয়াত মই জলকীয়াৰ গুড়ি 1 চামুচ দিছো। এতিয়া আমি এইখিনি অকমান সময় ভাজি থাকিম। যেতিয়া তেলটো ফুটি উঠিব তেতিয়া আমি হৈ গৈছিলে। ইয়াত মই অকমান পানীৰ ব্যৱহাৰ কৰিছো, নহলে মছলাখিনি লাগি যাব। সেইকাৰণে অকমান পানী ইয়াত ব্যৱহাৰ কৰিছো। এতিয়া আমি ইয়াত দি দিম আমাৰ ইলিশ মাছখিনি। ইয়াত গোটেইখিনি মাছ এনেকৈ দি দিছো। এতিয়া এইখিনি লৰাব, ভালকৈ লৰাব লাগিব। লাহেকৈ লৰাব যাতে ভাঙি নাযায়, কাৰণ আমি মাছখিনি আগতে ফ্ৰাই কৰা নাই। এতিয়া লৰাই দিব। কালাৰটো চাওক কিমান ধুনীয়া হৈছে।
এতিয়া আপোনালোকে ইয়াত ঢাকন মাৰি নিদিব, ঢাকন মাৰি দিলে মাছখিনি বেছিহে ভাজি যাব। এনেকৈ গেছৰ ফ্লেমটো ল'ত ৰাখি অকণমান সময় সিজাই ল'ব। তাৰপিছত আমি ইয়াত পৰিমাণ অনুসৰি পানী দিম, পানী দি তাৰপিছত যেতিয়া উতলিব তেতিয়া আমি মাছখিনি নমাই ল'ম। নমাই এই মছলাখিনিতে আমি আমাৰ বেঙেনা তৰকাৰীখিনি বনাই ল'ম। ঠিক আছে, ইয়াত আমি এতিয়া মছলা পিছা পানীখিনি দি দিছোঁ পৰিমাণ অনুসৰি, আপোনালোকে দি দিব। দি এইখিনি লাহেকৈ লৰাই দিব। চাব যাতে ভাঙি নাযায়, এনেকৈ লাহেকৈ লৰাই অকণমান সময় থৈ দিব। যেতিয়া উতলি আহিব তেতিয়া মাছখিনি নমাই দিব। চাওক আমাৰ এইখিনি উতলি আহিছে, কালাৰটো চাওক কিমান ধুনীয়া হৈছে, গোন্ধটোও বহুত ধুনীয়া ওলাইছে। আপোনালোকে এনেকৈ বনাই খাই চাবচোন। এতিয়া আৰু অলপ উতলিলে আমি এইখিনি নমাই ল'ম। এতিয়া আমি এইখিনি উলিয়াই ল'ম। সেইখিনি মছলাতে দি দিছোঁ বেঙেনাখিনি। ইয়াত মই যিখিনি মছলাৰ পেষ্ট কৰি থৈ দিছিলোঁ সেইখিনিও একেলগে দি দিছোঁ। আৰু এইফালে চাওক মই মাছখিনি এনেকৈ উলিয়াই লৈছোঁ। আৰু এইফালে দি দিছোঁ মই পৰিমাণ অনুসৰি নিমখ 2 চামুচ দিছোঁ, 1 চামুচ দিছোঁ জলকীয়া গুড়ি আৰু জিৰা গুড়ি দিম 2 চামুচ, হালধি গুড়ি দিম 2 চামুচ। আপোনালোকে নিজৰ পৰিমাণ অনুসৰি শুকান মছলাৰ ব্যৱহাৰ কৰিব। এতিয়া মই বেঙেনাখিনি ভালকৈ লৰাই দিম। এতিয়া বেঙেনাখিনি ভালকৈ লৰাই ঢাকন মাৰি দিব। যেতিয়া অলপ গোট খাই আহিব মছলাত তেতিয়া ইয়াত পৰিমাণ অনুসৰি পানীৰ ব্যৱহাৰ কৰিম আমি। এই চাওক মাছখিনি গোন্ধটো ইমানেই ধুনীয়া ওলাইছে, আপোনালোকে এনেকৈ বনাই খাই চাব সৰিয়হৰে। আমি মাছখিনি বেঙেনাৰ লগত দি নিদিওঁ, নহ'লে মাছখিনি ভাঙি যাব। যেতিয়া আমাৰ তৰকাৰীখিনি হৈ যাব তেতিয়া আমি ওপৰত মাছখিনি দি দিম। এতিয়া আমি ইয়াত দি দিম পৰিমাণ অনুসৰি পানী। ইয়াত মই পানী দিছোঁ 3 কাপমান পানী দিছোঁ। এইখিনিৰে আমি ভিজিব দিম, পিছত লাগিলে আৰু পানী লাহেকৈ উতলি আহিছে। মই এনেকৈ ঢাকন খুলি আপোনালোকে মাজে মাজে চাব। আমাৰ আলুখিনিও সিজি গৈছে। এইখিনি আৰু অকণমান দেৰি উতলিবলৈ দিম, তাৰপিছত এইখিনি নমাম। হৈ গৈছে, মই গেছটো অফ কৰি দিছোঁ। এতিয়া তৰকাৰীখিনি উলিয়াম। মই উলিয়াইছোঁ। তৰকাৰী উলিয়াই যিখিনি মাছ মই বেলেগে প্ৰথমতে উলিয়াই থৈ দিছিলোঁ সেইখিনি ওপৰত এনেকৈ দি দিছোঁ। আপোনালোকে এনেকৈ বনাই খাই চাবচোন। বেঙেনা দি ইলিচ মাছৰ তৰকাৰী সৰিয়হ পিচি বহুতেই টেষ্টি হয় খাবলৈ। আৰু খাই কেনে পালে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। থেংক ইউ গাইজ। যদি মোৰ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিছে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব মোৰ চেনেলটো।